নমস্কাৰ বন্ধুসকল SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও মই এটা জবৰ নিউজ লৈ আহিছোঁ, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। DC অফিচ কামৰূপত হেল্পাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি চলাইছে। যদি আপুনি ইণ্টাৰেষ্টেড হৈ থাকে তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক সকলোখিনি প্ৰচেছ জনাই দিম। ডিপিউটি কমিশনাৰ কামৰূপ ভেকেঞ্চি ডিটেইলছ। পোষ্টৰ নামটো হৈছে হেল্পাৰ। পোষ্টৰ ভেকেঞ্চি আছে দুটা। ছয়গাঁও ৰেভিনিউ চাৰ্কেল। চেলাৰীটো হ'ব 6000। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ লাগিব আৰু এজ লিমিটটো দিছে 18 পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু এইটো ধৰিব 1 আগষ্ট 2018 লৈকে। হাউ টু এপ্লাই অৰ্থাৎ কেণ্ডিডেটজনে তাৰ সকলোখিনি অৰিজিনেল ডকুমেণ্টছ জেৰক্স মাৰি লৈ যাব লাগিব আৰু লগতে এজ প্ৰুফ চাৰ্টিফিকেট ল'ব লাগিব, এড্ৰেছ প্ৰুফ চাৰ্টিফিকেট ল'ব লাগিব, আদাৰ চাৰ্টিফিকেটসমূহৰ লগত লৈ যাব লাগিব, লগতে পাছপোৰ্ট সাইজৰ 2 কপি ফটো লাগিব। এড্ৰেছটো হ'ল আপোনাৰ ডিপিউটি কমিশনাৰ কামৰূপ আমিনগাঁও। ইম্পৰ্টেণ্ট ডেটছত দিছে ৱাক ইন ইণ্টাৰভিউ 26 জুলাই 2018 ফ্ৰম 11 AM অনৱাৰ্ড। আৰু ইম্পৰ্টেণ্ট লিংকত ক্লিক কৰি আপুনি ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব। মই সুবিধাৰ কাৰণে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰক, কমেণ্ট কৰক, লগতে আপোনাৰ ফ্ৰেণ্ডছসকলৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাটছিং।